Hey friends, নমস্কাৰ মই দেৱশ্ৰী আজিৰ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ যেহেতু মই লাষ্ট ব্লগত কৈছিলোৱে যে মই এতিয়া আইসক্ৰীম এটা বনোৱাৰ প্ৰিপাৰেচন কৰিছোঁ আৰু সেই ব্লগটোত মই আইসক্ৰীম বনোৱাটো নেদেখালোঁ কাৰণ ভিডিঅ'টো বৰ বেছি দীঘল অলৰেডি হৈ গৈছিলে প্ৰায় 18 মিনিটছ মানে হৈছিলে সেইকাৰণে ভাবিলোঁ আজি আইসক্ৰীম বনোৱাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যেহেতু মই লাষ্ট ব্লগত মেনশ্যন কৰিছিলোঁ যে নেক্সট মই আইসক্ৰীম বনোৱাৰ ভিডিঅ'টো আপোনালোকৰ লগত দেখাম যেহেতু আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ ইমান এটা হয়তো পাৰফেক্ট নহ'ব পাৰে গতিকে তথাপিও আপোনালোকক দেখাম বুলি যিহেতু ভাবিলোৱে গতিকে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকেও চাওক যদি কিবা মোৰ মিছমেটচিং হৈছে যিসকল আইচক্ৰীমৰ টাৰ্গেট চ' মোক একেলগে ছাজেশ্যন কৰিব আৰু আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' লেটছ বিগিন দ্য ভিডিঅ' ফাৰ্ষ্টতে পকা মিঠা আম এটা ধুনীয়াকৈ বাকলি গুচাই মই পিচ কৰি কাটি ল'লোঁ ইনগ্ৰিডিয়েণ্টছখিনি দেখাইছোঁ তাৰপিছত আমুলৰ 250 ml এটা ফ্ৰেছ ক্ৰীমৰ পেকেট লোৱা হৈছে আৰু নেছলেৰ মিল্ক মেইডৰ এটা কণ্টেইনাৰ লোৱা হৈছে গোটেইখিনি প্ৰয়োজন নাই অলপহে প্ৰয়োজন হ'ব তাৰপিছত মই মিক্সাৰ এটা জাৰত কাটি থোৱা আমখিনি লৈছোঁ আৰু ইয়াতে মই অকণমান আমুল তাজাৰ গাখীৰ মিক্স কৰি লৈছোঁ এটা পিউৰি বনাবৰ কাৰণে বা মিক্সচাৰ এটা বনাবৰ কাৰণে আপোনালোকে পিউৰি বা মিক্সচাৰটো বনাবৰ কাৰণে ইয়াতে কনডেন্স মিল্ক দি পেলাইও বনাব পাৰে মই বাৰু আমুলৰ ফ্ৰেছ মানে আমুল তাজাৰে বনালোঁ তাৰপিছত এটা চিচাৰ বাউলত মই 200 ml মান প্ৰথমতে আমুলৰ ফ্ৰেছ ক্ৰীম দিলোঁ তাৰপাছত মই নেছলেৰ যিটো মিল্ক মেইড আনিছিলোঁ সেইটো মই চাহ চামুচৰ প্ৰায় 3 পৰা 4 চামুচমান দিছোঁ দি পেলাই প্ৰথমতে মই মিল্ক মেইডটো আৰু আমুলৰ ফ্ৰেছ ক্ৰীমটো ভালকৈ ইলেক্ট্ৰিক বিটাৰেৰে বিট কৰি ল'ম যাতে ইয়াৰ ভলিউম বা কোৱান্টিটিটো যাতে ডাবল হৈ যায় যিহেতু আমুলৰ ফ্ৰেছ ক্ৰীমটো ইমান ডাঠ নাথাকে আমাৰ কেক বনোৱাৰ যিটো হুইপ ক্ৰীমৰ নিচিনা এইটো অলপ পাতলেই থাকে তথাপিও লক্ষ্য ৰাখিব লাগিব যাতে বিট কৰিলে ইয়াৰ ভলিউমটো ডাবল হৈ যায় চ' তাৰপাছত আমি ইয়াতে যিখিনি মেংগ' পিউৰি বনাই লৈছিলোঁ সেই মিক্সাৰ জাৰটোৰ পৰা মই মেংগ' পিউৰিখিনি সেই আমুলৰ ফ্ৰেছ ক্ৰীম আৰু কনডেন্স মিল্কৰ মিক্সচাৰটোত মই তাতে মিক্স কৰি দিছোঁ দি গোটেইখিনি মই ধুনীয়াকৈ লৰাই লৈছোঁ আৰু ইয়াতে অলপ চেনিও বা চুগাৰ এড কৰিছোঁ যিহেতু আমুলৰ ফ্ৰেছ ক্ৰীমত ইমান মিঠা নাথাকে যদি এইটো হুইপ ক্ৰীমেৰে বনোৱা যায় তেতিয়া মিঠা পৰিমাণটো কম পৰিমাণে দিলেও হ'ব কিন্তু ইয়াতে মই চেনিৰ পৰা 3 পৰা 4 চামুচমান দিছোঁ মিঠা কম বেছি হোৱাটো নিজৰ কথা তাৰপিছত মিক্সচাৰটো মই ধুনীয়াকৈ লৰাই লৈছোঁ আৰু তাৰপিছত দেখিছোঁ যিহেতু মেংগ' ফ্লেভাৰৰ কেক বনাম যিহেতু কালাৰটো নাহিলে ভাল নালাগিব সেই বজাৰৰ নিচিনা কালাৰ হ'বৰ কাৰণে ইয়াতে মই অকণমান ফুড কালাৰ এড কৰিছোঁ যিহেতু কেক বনাবৰ কাৰণে কালাৰ আনি থোৱাই আছিল আৰু পেপিলন ব্ৰেণ্ডৰে মই অকণমান এটুপ বা দুটুপ য়েল্ল' কালাৰ এড কৰিছোঁ আৰু এচেঞ্চ হিচাপে মই ভেনিলা এচেঞ্চ অলপ এড কৰিছোঁ এড কৰি গোটেই মিক্সচাৰখিনি মই ধুনীয়াকৈ চামুচেৰে লৰাই লৈছোঁ তাৰপিছত আকৌ 20 পৰা 40 ছেকেণ্ডমান সময় মই ইলেক্ট্ৰিক বিটাৰে আকৌ বিট কৰি লৈছোঁ যাতে গোটেইখিনি মিশ্ৰণ ধুনীয়াকৈ মিক্স হৈ যায় আৰু এটা যাতে জোখৰ ধুনীয়া যাতে ক্ৰীমি কনচিষ্টেঞ্চি এটা মই বেটাৰ পাওঁ গতিকে মই প্ৰায় 30 ছেকেণ্ডমান সময় বিট কৰি লৈছোঁ আৰু বিট কৰি হৈ যোৱাৰ পাছত মই এটা এয়াৰ টাইটৰ কণ্টেইনাৰত মই গোটেই মিক্সাৰটো ঢালি দিছোঁ যদিও মই এইটো কণ্টেইনাৰ লৈছিলোঁ কিন্তু ফ্ৰিজত মোৰ ইমান বেছি আইচ থকাৰ কাৰণে এই কণ্টেইনাৰটো মোৰ নোসোমালে তাৰপিছত মই সেউজীয়া ঢাকনিৰ সৰু 3টামান কণ্টেইনাৰহে ল'লোঁ গতিকে সেই 3টা কণ্টেইনাৰ প্ৰায় মই 7 পৰা 10 ঘণ্টামান সময়ৰ ভিতৰত লৈকে ডিপ ফ্ৰিজত থৈ দিছিলোঁ তাৰপিছত এয়া মোৰ অলৰেডি আইচক্ৰীমৰ টেমাকেইটা মই উলিয়াই আনিছোঁ আৰু আইচক্ৰীমটো খাবলৈ খুব সোৱাদ হৈছিল আৰু খুব টেষ্টি হৈছিলে মোৰ বাৰু স্কুপ তেনেকৈ নাথাকাৰ কাৰণে বজাৰত যেনেকৈ ছাৰ্ভ কৰে আইচক্ৰীম পাৰ্লাৰবিলাকত তেনেকৈ মই দেখাব নোৱাৰিলোঁ জাষ্ট চামুচেই মই ভাঙি আপোনালোকক দেখালোঁ আৰু খাবলৈ খুব ভাল লাগিল সোৱাদো খুব ধুনীয়া হ'ল যিহেতু মেংগ' ফ্লেভাৰ আছিল আৰু কনডেন্স মিল্ক আৰু আমুলৰ ফ্ৰেছ ক্ৰীম থকাৰ কাৰণেতো টেষ্ট হ'বই আপোনালোকে আমুলৰ ফ্ৰেছ ক্ৰীমৰ জেগাত কেক বনাবলৈ আনি থোৱা যদি হুইপ ক্ৰীম থাকে সেই হুইপ ক্ৰীমেৰো বনাব পাৰে খাবলৈ কিন্তু খুবেই সোৱাদ এইটোৱে আছিলে মোৰ আইচক্ৰীমৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিল ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু এইখিনিতে মই এটা কথা কৈ দিওঁ মই যিটো আমুলৰ ক্ৰীমৰ লগত কনডেন্স মিল্কটো বিট কৰি পেলাই মই জাষ্ট তেনেকৈ তাত মেংগ' পিউৰি এড কৰিছোঁ তেনেকৈ আপোনালোকে মেংগ' পিউৰিৰ জেগাত ৱাটাৰমেলন পিউৰি বনাই এড কৰিব পাৰে বা যদি চকলেট আইচক্ৰীম বনাওঁ বুলি ভাবে তেতিয়া মেংগ' পিউৰিৰ জেগাত আপোনালোকে কোকা পাউডাৰ এড কৰিব পাৰে বা যদি অৰিঅ' মানে আইচক্ৰীম বনাম বুলি ভাবে অৰিঅ' বিস্কুটটো গ্ৰেট কৰি বনাব পাৰে বিভিন্ন ধৰণৰ ভেৰাইটি বনাম বুলি ভাবিলে জাষ্ট মেংগ'ৰ জেগাত আপোনালোকে মানে ভেৰাইটিটো চেঞ্জ কৰি বনাব পাৰে বাকী আমুল ফ্ৰেছ ক্ৰীমৰ জেগাত আপোনালোকে ইচ্ছা কৰিলে কেক বনালে আমি যিটো হুইপ ক্ৰীমেৰে আইচিংৰ হুইপ ক্ৰীমটো দিব পাৰে মুঠতে ক্ৰীম এণ্ড কনডেন্স মিল্কটো ছেইম থাকিব বাকী আপোনালোকে ফ্লেভাৰটো চেঞ্জ কৰি আপোনালোকে বেলেগ ভেৰাইটিৰ আইচক্ৰীম বনাব পাৰে গতিকে এবাৰ ট্ৰাই কৰি চাবচোন নিশ্চয় সকলোৱে খাই ভালেই পাব নহয় জানো যিহেতু গৰম আমাৰ আহিলে আৰু ল'ৰা ছোৱালীসকলৰতো খুবেই প্ৰিয় গতিকে মই ট্ৰাই কৰিলোঁ আৰু আপোনালোককো যিখিনি জানো টিপছটো শ্বেয়াৰ কৰিলোঁ গতিকে ভিডিঅ'টো ভাবিছোঁ ইয়াতে শেষ কৰোঁ আকৌ লগ পাম মই আকৌ অন্য এটা আপোনালোকক ভাল লগা কণ্টেণ্ট বাই বাই আই লাভ ইউ টেক কেয়াৰ অল